এটা বস্তু খালি বেয়া লাগিলে যে যিজন জুবিন গাৰ্গে মোৰ দাদা বুলি মই কোৱা নাই, যিজন জুবিন গাৰ্গে গোটেই অসমখনক বিশ্ব মানদণ্ডত মানে লৈ গুচি গ'ল, সমগ্ৰ বিশ্বক চিনাকি দি থৈ গ'ল, গোটেই জীৱনটো তেওঁ অকল কামেই কৰিলে। সেই মানুহজনক খালি মই যি দেখিলোঁ তেওঁক মদাহী বুলি এষ্টাব্লিছ কৰিবলৈ ইমান আপ্ৰাণ চেষ্টা চলিছে, মই সেই কথাটোহে বুজি নাপালোঁ। তেওঁ যদি ইমানেই মদ খাই আছিলে, মদাহী আছিলে, দিনে ৰাতিয়ে মদ খাই যদি আছিলে, তেওঁ গানৰ সৃষ্টি কেতিয়া কৰিছিলে, তেওঁ চিনেমা কেতিয়া বনাইছিলে? তেওঁ নাই জুবিন গাৰ্গৰ ন্যায় কেতিয়াও নাপাব। কিয়নো আজি এবছৰ পাৰ হ'ব জুবিন দাৰ ন্যায় আজিলৈকে ন্যায় পোৱা নাই। ইমান ডাঙৰ শিল্পীয়ে যদি আজিলৈকে ন্যায় নাপায় কি হ'ব? সামান্য মানুহে কিবা এটা দুৰ্ঘটনালে কি হ'ব? ন্যায় পাব জানো? কেতিয়াও নাপাব। ক'ত গ'ল? কিয় ইমান দিন ৰখি থোৱা হ'ল যে জেললৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক? ন্যায় নাপায় নেকি? শাস্তি নিদা নেকি? এনকাউণ্টাৰ নকৰা নেকি? তে এনাই গ'ল জুবিন দাৰ হত্যাকাণ্ডৰ, এনাই গ'ল। জুবিন দাই ইমান ডাঙৰ এজন শিল্পী, আমি সকলোৱে জানে, সকলো ডাঙৰ ডাঙৰ ফেন আছে, কিন্তু জুবিন দাৰ যদি ন্যায় নাপায় ভাবি চাওক। বান্ধৱী, আপোনালোকে এটা নিউজটো চাই ল'ব। পোনপ্ৰথমে মোৰ চেনেল স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এটা কমেণ্ট লিখি দিব। আমাক জুবিন দাৰ ন্যায় লাগিবই। মই জুবিন দা যেতিয়া হত্যা কৰা হৈছিল, জুবিন দাক বা মৃত্যু হৈছিল, তাৰ পৰাই মই ভিডিঅ' দিয়া আছোঁ যাতে জুবিন দাৰ ন্যায় অতি সোনকালে পাওক বুলি। ঠিক আছে, এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু যদি চেনেল নতুনবাৰ আহে ছাবস্ক্ৰাইব কৰি ল'ব দেই বন্ধু বান্ধৱী। ঠিক আছে, চাই ল'ব। এটা বস্তু খালি বেয়া লাগিলে যে যিজন জুবিন গাৰ্গে, মোৰ দাদা বুলি মই কোৱা নাই, যিজন জুবিন গাৰ্গে গোটেই অসমখনক বিশ্ব মানদণ্ডত মানে লৈ গুচি গ'ল, সমগ্ৰ বিশ্বক চিনাকি দি থৈ গ'ল, গোটেই জীৱনটো তেওঁ অকল কামেই কৰিলে। সেই মানুহজনক খালি মই যি দেখিলোঁ তেওঁক মদাহী বুলি এষ্টাব্লিছ কৰিবলৈ ইমান আপ্ৰাণ চেষ্টা চলিছে, মই সেই কথাটোহে বুজি নাপালোঁ। তেওঁ যদি ইমানেই মদ খাই আছিলে, মদাহী আছিলে, দিনে ৰাতিয়ে মদ খাই যদি আছিলে, তেওঁ গানৰ সৃষ্টি কেতিয়া কৰিছিলে, তেওঁ চিনেমা কেতিয়া বনাইছিলে, তেওঁ মানুহক সহায় কেতিয়া কৰিছিলে, প্ৰগ্ৰেম কেতিয়া কৰিছিলে, তেওঁ গোটেই জীৱনজুৰি কামখিনি কেতিয়া কৰিছিলে? এই অসমৰ যে মানুহবোৰে যে তেওঁক ইমান ভাল পায়, এতিয়াও নিজৰ পৰিয়ালৰ নিচিনাকৈ ভাল পায়। কিয় ভাল পায়? এজন মদাহীকটো মানুহে এনেকুৱাকৈ ভাল পাব নোৱাৰে। তেওঁ গোটেই সৃষ্টি, তেওঁ গোটেই কামখিনি ট'টেলি ইগন'ৰ কৰি এনেকুৱা ধৰণে মানে এই বস্তুটো মই বৰ দুখ পালোঁ এই কথাটোত, মানে যে তেওঁ সমগ্ৰ কাম বাদ দি, তেওঁ সত্তাটো বাদ দি, তেওঁক যেন 24 ঘণ্টা যেন তেওঁ মদ খাই থাকে, এই কথাটোকে এষ্টাব্লিছ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিলে। মই সেই কথাটোত বৰ দুখ পালোঁ। এইটো ডিফেন্সৰ উকিলেই কৰিছে, ডিফেন্সৰ উকিলেই কৰিছে, অসমৰ উকিল। আৰু মই এইটোও আচৰিত যে তেওঁলোকে মানে কেনেকৈ এইখিনি কৰিছে। অসমৰ উকিল হৈ ওকালতি কৰিব গৈছে। আপোনালোক সঁচাকৈ অসমৰ হয়নে? আপোনালোকৰ জুবিন দাৰ নিচিনা এজন মানুহক মদাহী সজাবৰ কাৰণে অকণমানো আপোনালোকৰ বেয়া নাই লগানে? নে আপোনালোকৰ দুখ বেদনাবিলাক ক'ৰবাত বন্ধকত ৰাখি থৈছে, নে কাৰোবাক বিক্ৰী কৰি দিলে? পাৰি নেকি বাৰু তেনেকুৱা কৰিবলৈ? আপোনালোকৰ অকণমানো বেয়া লগা নাই? জুবিন দাৰ নিচিনা মানুহ এটাক কেইটকামান পইচাৰ কাৰণে আপোনালোকে মদাহী সজাবলৈ চেষ্টা কৰিছে। যিকেইটা অসমৰ নালাগে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে গম পায় আজি অসমৰ কাৰণে সেইকেইটা মানুহ কলগ্ৰ, সেইকেইটা মানুহ আজি অসমৰ শত্ৰু হয়, অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ আটাইতকৈ ভাল পোৱা মানুহজনৰ হত্যাকাৰী বুলি অসমৰ মানুহে আজিৰ দিনত ধাৰণা কৰে। যদিও এতিয়ালৈকে প্ৰমাণ হোৱা নাই, উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, নিশ্চয় ইয়াৰ প্ৰমাণ হ'ব। তৎসত্বেও আপোনালোকৰ সেই জুবিন দাৰ নিচিনা এজন ভগৱান তুল্য মানুহক আপোনালোকে মদাহী সজাবৰ কাৰণে আপোনালোকৰ অকণমান বেয়া লগা নাইনে? আপোনালোকৰ অকণমান দুখ লগা নাইনে? আপোনালোকৰ অসমৰ উকিল হৈ পেলাই আপোনালোকে এনে কাৰ্য কৰিব পাৰিছে। আপোনালোকক উকিল যিকেইজনেই নহওক, যোনেই নহওক, মই চিনি নাপাওঁ তেওঁলোকক,
কিন্তু আপোনালোকৰ এই মঞ্চৰ পৰাই মই একদম আহ্বান জনাইছোঁ, আপোনালোকে এই ধূৰ্তামি কৰা বন্ধ কৰক, নহ'লে কিন্তু আপোনালোকক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। যেনেকৈ এই কালপিতকেইজনক এই মুহূৰ্তলৈকে কোনো অসমৰ ৰাইজে ক্ষমা কৰিব পৰা নাই আৰু নকৰেও, ঠিক তেনেধৰণে এই মানুহকেইজনক ন্যায় দিবৰ কাৰণে, এই মানুহকেইজনক আপোনালোকে বচাবৰ কাৰণে যি চেষ্টা কৰিছে, জুবিন দাক মদাহী সজাই আপোনালোকে যদি চেষ্টা কৰিছে, আপোনালোকে এই চেষ্টা বিফল হ'ব, প্ৰথম কথা। ছেকেণ্ড কথা, এই বিফলতাই আপোনালোকৰ জীৱনলৈও ধ্বংস মাতি আনিব। আপোনালোকক অসমৰ ৰাইজে কেতিয়াও মাফ কৰিব নোৱাৰে এইটো ক্ষেত্ৰত, কাৰণ জুবিন দাক ন্যায় আজিলৈকে পোৱা নাই। প্ৰায় 1 বছৰ সম্পূৰ্ণ হওঁ কেইটামান দিন মাত্ৰ মাজত বাকী আছে। আজিলৈকে অসমৰ প্ৰত্যেকখন ঘৰত মানুহে কান্দি আছে। আজি প্ৰতিজন সৰুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন মানুহৰ মনত দুখ আছে। তাৰ পাছত আপোনালোকে জুবিন দা ন্যায় দিয়াৰ এগেইনষ্টত গৈ পেলাই আপোনালোকে জুবিন দাক মদাহী যদি সজাইছে, আপোনালোকক কিন্তু অসমৰ ৰাইজে কোনোদিন ক্ষমা নকৰিব। আপোনালোকে মনত ৰাখিব, আপোনালোকেও এইখন পৃথিৱীত জীয়াই থকালৈকে অসমৰ ৰাইজে আপোনালোকক কোনো দিন ক্ষমা নকৰিব। অসমৰ ৰাইজৰ ইমান বেছি হাও খাব, আপোনালোকে ৰৌ নৰকত পচিব বুলি যে এটা কথা আছে নহয়, তাতকৈ বেছি বেয়া আপোনালোকৰ অৱস্থা হ'ব যদি আপোনালোকে এইটো কাম কৰিছে। আপোনালোকে অতি সোনকালে আপোনালোকৰ স্থিতি চেঞ্জ কৰক। আৰু মইতো কওঁ, এই অসমৰ কালপিতকেইটাৰ কাৰণে অসমৰ উকিলে বিশেষকৈ নুযুঁজাই ভাল হ'ব নেকি।